ঐ কোন তই ৰাস্তাৰ মাজত কি কৰি আছ ঐ আটা মোৰ লগত পেংলাই তোক আজি জীৱনটো বৰবাদে হ'ল যেন পাইছো আৰু কিনো কৰিবলৈ আছো জীৱনত এই ভাই ইমান দুখ কেলে ছোৱালী পতাবৰ মন গৈছে নেকি সেইটো কথা নহয় অ আজি বহুত দিন হ'ল বিয়া এখন খাব নাই পোৱা ঐ কুত্তা সেইদিনাখন আমি বিয়া এখন খাই আহিছিলোঁ আকৌ বিয়া ঐ সেইখন মই বিয়া বুলি মানিবই নোৱাৰো সেইখন তোৰ নেমানিলে কি হ'ব বিয়াটো বিয়াই ন কি বিয়া সেইখন সুধা আলু পিটিকা দালি হেৰি কোনোবাই বিয়া পাতে নি ৱা মোক কেলে কৈছ মই কি কৰিলোঁ নহয় তই একো নাই কোৱা তই মোক কথাটো শুন আচলতে কথাটো শুন তই শুন ভাই বিয়া কথাটো বৰ সাধাৰণ কথা নহয় সেই বিয়া হৈছে বহুত ডাঙৰ কথা সেইখন বিয়াত যদি সুন্দৰকৈ গাহৰি মাংস কুকুৰা মাংস লগত হাঁহ মাংস এইবিলাক কথা মানুহে শুনে নেকি এঠাইত সুন্দৰকৈ মাছ আন ঠাইত লালমোহন থালিত ধুনীয়াকৈ বেচন ফ্ৰাই বিয়া বস্তুটো কি এতিয়া বুজি পা বিশাল ঐ বিশাল তোৰ কবিতা শুনি থাকিব মন নাই মই আহিছোঁ জোন জ্বলি শেষ হয় মন গলি শেষ হয় ঐ হেল্ল' কি হ'ল ৰ গৈ আছোঁ ঐ ভাই কি হ'ল কিবা হ'ল নি কি হ'ব লগা আছে আৰু প্ৰব্লেমটো কি দেৱা মৰিল কেনেকে মৰিলে গম নাপাওঁ কোনে মাৰিলে তাৰো ঠিকনা নাই তাৰ মৃত্যু নদী এতিয়া দেনি এইটো ডাঙৰ প্ৰব্লেম তাৰ কিমান শত্ৰু আছে কোনটোৱে বা মাৰিলে তোৰ লিষ্টত আমিওতো আছোঁ কিহে ভাইহঁত কিয় লিজ বনাইছে দিয়ে পিকনিক খাব যাওঁ ধেমালি মুডত নাই মই ধেমালি মুদত নাই কিহে ইমান চিৰিয়াছত আছ নেকি তই চিৰিয়াছত আছত দি মোৰ চব বস্তু এটা আছে মোৰ ল খা বগৰী হয় বগৰী পইচা দিব নালাগে দে খা এই বিশাল এচাৰিডাল আনগে না ইয়াক দুখুব নিদিলে নহয় মই আহিছো ভাই তই থাক দেই মই যাওঁ এতিয়া কি কৰা যায় মই তাক ভালকে জানো সি যদি ফিল্ডলৈ আহে আমি সতৰ্ক থাকিব লাগিব ভাই